নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল দেওবাৰ দিনটোত অফিচ কছাৰী স্কুল কলেজ বন্ধ হয় যদিও আমি গাৰ্জেনসকল ব্যস্ত হওঁ কণ শিশুসকলৰ লগত নহয়নে আজি এই দেওবাৰৰ দিনটোত মই আৰু আমাৰ বেটি আমি দুইজনী ওলালোঁ মৰাণহাটত থকা জ্যোতিপুৰৰ কলা মন্দিৰৰ ডান্স চেণ্টাৰলৈ বুলি সেয়েহে আমি ট্ৰেইনতে শিমলুগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰি এয়া আমি মৰাণ ষ্টেচন পাই বেটেৰীত উঠি আহিলোঁ আৰু বেটেৰীখনত উঠি আহোঁতে দেখিলোঁ মৰাণৰ য'ত আমি কলা মন্দিৰৰ যাম সেই তাৰ কাষতে এখন বৃহৎ ডাঙৰ বজাৰ বহে সেই বজাৰখনত আমি সকলো বস্তু পাওঁ আৰু লাহে লাহে আমি নিজৰ গন্তব্যস্থানো আহি পালোহি এয়া দেখিছে নহয় আমাৰ সাইনবোৰ্ড কেইখন আৰু আমি পাওঁ মানে ইতিমধ্যে ডান্স আৰম্ভই হৈছিল এয়া হৈছে আমাৰ কণ শিশুসকল আৰু তেওঁলোকে ধুনীয়াকৈ নাচি আছে চাওঁচোন আহক তেওঁলোকক শিক্ষাগুৰুৱে সুন্দৰকৈ বুজাই আছে আৰু কেনেদৰে ভংগীমাবিলাক দিব লাগে তাকো শিকাই আছে তাৰ পাছত মই চাহ একাপ খাওঁ বুলি ভাবিলোঁ আৰু ধুনীয়াকৈ খাই ল'লোঁ আৰু এয়া হৈছে ছাৰ অৰ্থাৎ মোৰ আপাৰ ল'ৰা দাদা হয় চন্দন কোঁৱৰ তেখেতৰ এইবিলাক চাৰ্টিফিকেট তেখেতৰ যথেষ্টখিনি বিদ্যা কলা কৌশলী আৰু নৃত্যশিল্পী বঁটাও আছে তেখেতৰ কাৰুকাৰ্যত আমি সঁচাকৈয়ে গৌৰৱান্বিত মোৰ দাদা হয় কাৰণে মই বেছিয়ে গৌৰৱান্বিত আহকচোন তেখেতৰ আকৌ নৃত্য চাওঁ তাৰ পাছতে তাত ক্ৰিয়েটিভ ডান্সো শিকোৱা হয় য'ত নেকি ছাত্ৰ ছাত্ৰীসকল বহুত সুন্দৰকৈ নাচে তাৰ পাছতে মই লৰালৰিকৈ চিন্তা কৰিলোঁ ককাইদেউহঁতে যিহেতু ভাত ৰান্ধি থৈছিল মই চব্জি অকণমানকৈ বনাওঁ বুলি ভাবিলোঁ তাকে জাতিলাও এটা মই লৈ গৈছিলোঁ মৰমতে আৰু তাতে জাতিলাওৰ লগতে বাকলিও কাটি ভাজি কৰিলোঁ দেই তাৰ পাছতে আকৌ বিহু শিকাবলৈ আহিলে এয়া হৈছে চিৰঞ্জীৱ বৰগোহাঁই তেওঁ একাধাৰে নৃত্যগুৰু সন্মান বঁটাপ্ৰাপ্ত যুৱশিল্পী বঁটা নৃত্য শিৰোমণি নৃত্য সাধনা বঁটাপ্ৰাপ্ত তেখেতৰ উৎকৃষ্ট নিদৰ্শন তেখেত বহুতেই মানে আমাক কণ ল'ৰা ছোৱালীসকলক আগবঢ়াই নিবৰ কাৰণে বহুতো যৎপূৰ্ণাস্তি চেষ্টা কৰি আহিছে আৰু তেখেতে কেনেদৰে শিকাই বুজাই বঢ়াইছে চাওঁচোন আহক তেওঁৰ কথা মনোযোগেৰে ছাত্ৰ ছাত্ৰীসকলে শুনে আৰু এই বহুত ধুনীয়া বিহুৱতী এয়া হৈছে ঢোলৰ শিক্ষাগুৰু তাৰ পাছতে মোক লগৰীসকল অৰ্থাৎ মৰাণৰ লগৰীহঁতৰ লগত কথা পাতিলোঁ এয়া দেই তাৰ পাছতে তলতো বহুত শিকোৱা হয় খোল ঢোল সকলো শিকোৱা হয় কণ মইনা মাইনীহঁতৰ আগ্ৰহ দেখি বহুত আনন্দিত হওঁ এয়া হৈছে আমাৰ অফিচত থকা একাউণ্টেণ্টজন দেই ধ্ৰুৱ ভাইটি তাৰ পাছতে চাহ কৰি দিলোঁ এয়া আলহীও আহিছিল এয়া হৈছে ষ্টুডেণ্টসকলৰ মানপত্ৰ তেখেতলোকৰ যিহেতু বছৰি পৰীক্ষা হয় আৰু এখেতলোকে হৈছে পুৰস্কাৰ পায় যিয়ে আৰু তাত কৰ্মশালাও দিয়া হয় মাজে সময়ে
বিশিষ্ট অতিথি মাতি আনি বিশিষ্ট শিল্পী মাতি আনি কৰ্মশালাও দি ল'ৰা ছোৱালীবিলাকক আগবঢ়াই দিয়া হয়। এয়া হৈছে আমাৰ কণ অকণমানি দুজনী দেই। আজি কেনেকুৱা পালে জনাব দেই।